মই মোৰ সভাপতিৰ এখন গ্ৰহণ কৰি ইয়াৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব সম্পাদক অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপৰ আজি অক্টোবৰ মাহৰ সাহিত্য আলাপ বিৰিণা বৈঠক আৰু প্ৰখ্যাত গীতিকাৰ বীৰেন্দ্ৰনাথ দত্তৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী তেখেতৰ মৃত্যুবাৰ্ষিকীৰ আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰা হ'ব আৰু আমাৰ সতীৰ্থ সাংবাদিক বীৰিণা গোষ্ঠী অসমৰ বিশেষ প্ৰতিনিধি পংকজ বৰ্মনৰ যোৱাকালি আকস্মিকভাৱে বিয়োগ ঘটে আমি তেখেতৰ মৃত্যুত শোকাহত হৈছোঁ আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আজি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বীৰিণা গোষ্ঠী অসমে প্ৰতিমাহে বীৰিণা বৈভৱ শীৰ্ষক এটা সাহিত্য আলাপ অনুষ্ঠান কৰি আহিছে। আজি বীৰিণা গোষ্ঠী অসমৰ অক্টোবৰ মাহৰ সাহিত্য আলাপ অনুষ্ঠান আছিল। এই সাহিত্য আলাপ অনুষ্ঠানটো এনে এটা দিনত কৰা হয় যিটো দিনত আমি বীৰিণা গোষ্ঠী অসমে এগৰাকী অসমৰ বিশিষ্ট সাহিত্যিক বা বৰেণ্য শিল্পীক স্মৰণ কৰিব পাৰোঁ। আজি 23 অক্টোবৰ অসমৰ বিশিষ্ট লেখক, শিক্ষাবিদ, লোককলাৰ সাধক, সংগীত শিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তাৰোপৰি পদ্মশ্ৰী বঁটাপ্ৰাপক ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী আছিল। আজি বীৰিণা গোষ্ঠী অসমে ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী পালন কৰাৰ কাৰণে আয়োজন কৰিছিল, কিন্তু আমি দুখেৰে জানো বীৰিণা গোষ্ঠী অসমৰ অন্যতম এগৰাকী সদস্য যুৱ সাংবাদিক বন্ধু পংকজ বৰ্মনৰ অকাল বিয়োগ হয়, যাৰ কাৰণে বীৰিণা গোষ্ঠীৰ পৰিয়ালটো ম্ৰিয়মান হৈ আছে। সেইকাৰণে আজিৰ এই বীৰিণা বৈভৱ অনুষ্ঠানটো বীৰিণা গোষ্ঠী অসমৰ মুখ্য কাৰ্যালয় দৌলাশালত অনুষ্ঠিতভাৱে পালন কৰা হয় আৰু আজিৰ এই অনুষ্ঠানতে অহা 18 নৱেম্বৰ বীৰিণা গোষ্ঠী অসমৰ নৱেম্বৰ মাহৰ বীৰিণা বৈভৱ অনুষ্ঠান আৰু সেইদিনা ৰঘুনাথ চৌধুৰী অসমৰ বিহগী কবি ৰঘুনাথ চৌধুৰীৰ মৃত্যুদিন। বিহগী কবি ৰঘুনাথ চৌধুৰীৰ মৃত্যুদিনটো এইবেলি বৰক্ষেত্ৰীতে অনুষ্ঠিত কৰা হ'ব। বিগত সময়ত এই অনুষ্ঠানটো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৰা হৈছিলে, এইবেলি বৰক্ষেত্ৰীত কৰা হ'ব। আৰু আপোনালোকক আমি জনাবলৈ সুখী হৈছোঁ, ৰাইজক জনাবলৈ সুখী হৈছোঁ যে ৰঘুনাথ চৌধুৰী সোঁৱৰণী বিশেষ বঁটা এটা বীৰিণা গোষ্ঠী অসমে প্ৰতি বছৰে প্ৰদান কৰি আহিছে। এই অনুষ্ঠানটো যি অঞ্চলতে অনুষ্ঠিত কৰা হয় সেই অঞ্চলৰ এগৰাকী বিশিষ্ট সাহিত্যিক শিল্পী এই বঁটাটো প্ৰদান কৰা হৈছিলে। এইবেলি বৰক্ষেত্ৰীত যিহেতু এই অনুষ্ঠানটো প্ৰদান কৰা হ'ব আৰু এই বৰক্ষেত্ৰীৰ এগৰাকী বিশিষ্ট সাহিত্যিক প্ৰগতিশীল লেখক শ্ৰীযুত পৰীক্ষিত বৈশ্য ডাঙৰীয়াক এইবেলি ৰঘুনাথ চৌধুৰী সোঁৱৰণী বিশেষ বঁটাটো প্ৰদান কৰা হ'ব বুলি আজিৰ সভাতে ঘোষণা কৰা হয়। অহা 18 নৱেম্বৰত এই বঁটাটো প্ৰদান কৰা হ'ব। আজি আমি ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰৰ লগতে আমাৰ মাজৰ পৰা হেৰাই যোৱা পংকজ বৰ্মনৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আজি অনুষ্ঠানটো দুয়োগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি বৰপেটা আৰু নলবাৰী জিলাৰ কেইবাগৰাকীও সদস্যই সমবেত হ'ব।